আজি হ'ল 10 ডে চেলেঞ্জৰ ডে 2 সো আপোনালোকে যদি ডে 1 ভিডিঅ'টো চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক আছে আপোনালোকে চাব পাৰে আজি মই আহিছো আমাৰ ওচৰত থকা আন এখন পাহাৰ যাৰ নাম হ'ল দুগ্ধনাথ সো এই পাহাৰখন আমাৰ পৰা বেছি দূৰ নহয় মাত্ৰ 2 কিলোমিটাৰ দূৰ আৰু এই পাহাৰখনত আছে কেইটামান গুহা বেছি নহয় মাত্ৰ 5টা তেন্তে বলক আৰম্ভ কৰোঁ আৰু এইটো হ'ল কেভ নম্বৰ 1 আৰু মোৰ পিছফালে থকাটা হ'ল কেভ নম্বৰ 2 সো এই কেভবোৰ বহুত পুৰণি সো কিমান পুৰণি মই ভালদৰে নাজানো আৰু আমি এতিয়া আহিবালো কেভ নম্বৰ 3 আৰু বানপানীৰ সময়ত প্ৰতি বছৰে এই কেভটো ডুব যায় আৰু গতিকে বহুতে গমই নাপায় সেইবাবে ইয়াৰে আহে আৰু মই এতিয়া গৈ আছো কেভ নম্বৰ 4 আৰু 5ত সো কেভ নম্বৰ 4 আৰু 5 আছে পাহাৰৰ ওপৰত তাত যাবলৈ খুবেই টান সো আজি ট্ৰাই কৰিম তাত যাব পাৰো নে নাই সো কেভ নম্বৰ 5টো মই এতিয়ালৈকে গৈ পোৱা নাই সো সেইটো বহুতে টান হয় কাৰণ পাহাৰত উঠিব লাগে বহুত সো তাত যদি আপোনালোকে দেখিব পাৰিছে সেইটো হ'ল কেভ নম্বৰ 5 তো ইয়াত উঠিবৰ বাবে দুটা ৰাস্তা আছে এটা হ'ল এই পিনে এনেকে আৰু এটা হ'ল তেনেকে এইফালে সো ওপৰৰ পৰা মই আহিব নোৱাৰোঁ এতিয়ালৈকে ট্ৰাই কৰি পোৱা নাই ভয় লাগে যিহেতু হিলটো খুবেই পিছল কিন্তু আজি এই পিনে ট্ৰাই কৰিম যিহেতু মই কিছুমানক যোৱা দেখিছোঁ One eternity later. আমি আহিবলৈ এতিয়া কেভ নম্বৰ 4 এইটোৱে পাহাৰখন থকা 4 নম্বৰ গুফা এতিয়া ইয়াত অলপ ৰখিম যিটো বহুতে ভাগৰ লাগিছে অকলে ভিডিঅ' বনাত বহুত কষ্ট হয় কাৰণ পাহাৰটো উঠিব লাগে আকৌ শ্বুট কৰিব লাগে সো গতিকে ইয়াতে অলপ পানী খাওঁ তেতিয়ালৈকে আপোনালোকে এটা ড্ৰোন শ্বুট কৰিব পাৰক আৰু তলত এইবোৰ হ'ল ব্ৰিটিছৰ দিনৰ ইটা সো গাইজ এটা বেড নিউজ হ'ল যে ভিডিঅ' কৰি থাকোঁতে মোৰ গ্লাছখন ভাঙিল সো ভিডিঅ'টো ইমানতেই সো ভিডিঅ'টা ভাল লাগিলে লাইক কৰিব আৰু তলত কমেণ্ট কৰিব আৰু যিসকল এই চেনেলটি নতুনকৈ আহিছে তো চেনেলটি ছাবস্ক্ৰাইব কৰিব